বৈকুণ্ঠপুৰীত পৰিণত ধূপধাৰাৰ জগতগুৰু সমন্বয় ক্ষেত্ৰ। যোৱাকালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শংকৰ সংঘৰ শিশু, যুৱ আৰু আই মাতৃ সমাৰোহ। গতিকে দ্বিতীয় দিনাখন আমিও আহি উপস্থিত হ'লোহি ধূপধাৰাত। কি হয় সেয়া সকলোবোৰ আপোনালোকক দেখুৱাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। গতি কইলে গোবিন্দে কি মতি দিলে গোপালে কি গতি কইলে। ইয়াত অসমৰ প্ৰত্যেকখন জিলাৰ লগতে উত্তৰ-পূব ভাৰতৰ কেইবাখনো জিলাৰ ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছেহি আৰু এনেদৰে জিলাৰ শাখাসমূহৰ নামবোৰ ইয়াত এইদৰে দি থোৱা হৈছে। আৰু ইয়াত শংকৰদেৱে আমাক অৱদান হিচাপে দি থৈ যোৱা বিভিন্ন ধৰণৰ দিহানাম, থিয়নাম আৰু বৰগীতকে আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হৈছে। প্ৰায় 3খন খেলপথাৰ লগাই আচলতে এই সমাৰোহখন আয়োজন কৰা হৈছে। আৰু ইয়াত হৈ আছে এতিয়া প্ৰদৰ্শনী। বিভিন্ন ঠাইৰ পৰা বিভিন্ন ধৰণৰ লোক আহি বেলেগ বেলেগ ধৰণৰ বস্তু আচলতে ইয়াতে প্ৰদৰ্শন কৰি আছে আৰু আমি সেইবোৰ এতিয়া চাবলৈ আহিছোঁ। এয়া হৈছে গোৱালপাৰাৰ কৃষি বিভাগৰ পৰা আহিছে আৰু ইয়াত কৃষিমূলক সামগ্ৰীবোৰ ইয়াত এনেদৰে উপস্থাপন কৰি থৈছে। এয়া গোৱালপাৰা জিলাৰ ৰেচম বিভাগৰ পৰা আহিছে আৰু ইয়াত আচলতে এৰী পলু, মগা পলু আৰু সেইবোৰ কেনেদৰে পোহা হয় আৰু তাৰ পৰা কেনেদৰে সূতাবোৰ প্ৰস্তুত কৰি উলিওৱা হয় এই সকলোবোৰ ইয়াত ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। আৰু এয়া হৈছে সূতা কটা মেচিন আৰু ইয়াৰ পৰা আচলতে সূতাবোৰ উলিওৱা হয়। বন ৰাজা বা বনৰ ৰাজা চনি আৰু এয়া হৈছে খুব সুন্দৰ সুন্দৰ ফটোগ্ৰাফছ ইয়াত এনেদৰে প্ৰদৰ্শন কৰি থোৱা হৈছে। অতীতলৈ যাত্ৰা। ইয়াত অতি পুৰণি মটৰ চাইকেলসমূহৰ কালেকশ্যন ইয়াতে দি থোৱা হৈছে। আৰু এইফালে চলি আছে সৰু সৰু ল'ৰা-ছোৱালীবিলাকৰ কুইজ প্ৰতিযোগিতা। এতিয়া প্ৰশ্নটো হ'ল শ্ৰীমন্ত শংকৰদেৱৰ মাহিমাকৰ নাম কি আছিল? শংকৰদেৱৰ মাহিমাকৰ নাম কি আছিল? এওঁ হৈছে এজন আৰ্টিষ্ট যিয়ে এই ধুনীয়া ধুনীয়া বস্তুবোৰৰ সৃষ্টি কৰিছে। আৰু এইবোৰ যে দেখিছে আমাৰ বিখ্যাত ব্যক্তিৰ ছবিবিলাক এইবোৰ গজালেৰে বনোৱা হৈছে। আৰু এয়া হৈছে ধূপধাৰাৰ বিকালী মহাবিদ্যালয়ৰ ষ্টুডেণ্টছ। সিহঁতেনো কি বনাইছে অকণমান চাওঁ আহক।
তুমি গ্ৰীণ হাউচ ডিফৰেষ্টেশ্যনৰ না কি বুলি কোৱা হয় এইটো ইলেভেন টুথপেষ্ট ৰেচিঅ' বুলি কোৱা হয়তো অঁ। মানে ইয়াতে হাইড্ৰজেন পেৰক্সাইড দিয়া আছে 20 ml মান দিয়া আছে তাৰপিছত এইটো ডিটাৰজেন্ট চাবোন পানী দিব পৰা যায় কিন্তু এতিয়া আমি ইয়াতে চাবোন পানী দিছোঁ এতিয়া দিছোঁ 10 ml মান তাৰপিছত আমি দিছোঁ ফুড কালাৰ এইটো কালাৰৰ কাৰণে দিয়া আছে 1 টিস্পুনৰ লগত তাৰপিছতে দিয়া আছে পটাছিয়াম আয়ডাইড এইটো মানে কেটালিষ্টত ব্যৱহাৰ কৰা আছে মানে ৰিয়েকশ্যনটো ফাৰ্ষ্ট মানে দিয়া হৈছে গোটেইখিনি দিয়াৰ পিছত ইয়াতে মানে এতিয়া ৱাটাৰ ফৰ্ম হৈছে ৱাটাৰ আৰু অক্সিজেন গেছ আৰু সেই অক্সিজেনৰ ভিতৰত অক্সিজেন গেছ নহয় এটা মানে বুৰবুৰি হৈ ডিটাৰজেন্ট কেইটা আমি দিছোঁ নহয় ডিটাৰজেন্টৰ লগত মিক্স হৈ কিনে বুৰবুৰি হৈ কিনে অক্সিজেন ওলাই আছে ৰিয়েকশ্যন দেখাই দিব নোৱাৰিবা এতিয়া পাৰা যায় এবাৰ দেখাই দিয়া নহ'লে মানে ৰিয়েকশ্যনটো চাম আৰু কেনেকৈ হয় গ্ৰীণ মানে বৰি গিচিলত যেতিয়া বৰণ আছে নহয় মানে গ্ৰীণ হয় নহ'লে জুইৰ লগত মিক্স কৰিলে মানে গ্ৰীণ হৈ যায় বৰি গিচিল ৰিয়েকশ্যন গ্ৰীণ ফায়াৰ তাৰপিছত তেত্ৰা মিঠাল বৰে খতম হয় টাচ লাইট বেটাৰীটো অকণমান কিবা হ'ল কাৰণে টাচ কৰিলে টাচ কৰিলে মানে লাইট লাইট জ্বলি যায় এইটো কি এইটো ব্লেণ্ডাৰ অঁ কি দিয়া আছে ভিতৰত গ্ৰাইণ্ড কৰাৰ কাৰণে গ্ৰাইণ্ড কৰাৰ কাৰণে কি দিব দিয়া আছে লেড দিয়া আছে দুই পিনে যদি ফুটাও দুই পিনে ফুলিব অঁ তাৰপিছত হাইড্ৰলাইচিছ গ্ৰেফাইটৰ মাজেৰে গৈছে আৰু ইয়াত বাইদেউজনীয়ে আমাক কৈ আছিল যে কাপোৰ এযোৰমান লোৱা বুলি তেওঁ হেনো বহুত দূৰৰ পৰা আহিছে আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া মেখেলা চাদৰ কালেকশ্যনবোৰ আছে দেখি গোটেই কেইযোৰে ল'ব মন গৈছিল আৰু এয়া হৈছে সন্ধিয়াৰ পৰিৱেশ চাওঁতে চাওঁতে সন্ধিয়াই হৈ গ'ল আৰু লাহে লাহে মানুহৰ ভিৰো বাঢ়িবলৈ ধৰিছে বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ এতিয়াও এনেদৰে চলি থকা হৈছে আৰু আমি এতিয়া অকণমান এই প্ৰতিযোগিতাসমূহ উপভোগ কৰোঁ আজিৰ আমাৰ ইয়াত অহাটো আধৰুৱা হৈ থাকিব যদিহে আমি এই ঠাইখনলৈ নাহোঁ ক'ত গম পাইছেনে বাৰু এয়া হৈছে ভোজনালয় ইয়াত আচলতে ভক্তপ্ৰাণ ৰাইজসমূহৰ খোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু ইয়াত হাজাৰ হাজাৰ মানুহৰ খাদ্যবোৰ ইয়াতে এনেদৰে প্ৰস্তুত কৰি থকা হৈছে আৰু খন্তেক সময়ৰ পিছতে ইয়াতে আচলতে বহুত মানুহৰ ভিৰ হোৱা দেখিবলৈ পোৱা যাব আৰু আমিও প্ৰসাদ হিচাপে ইয়াক গ্ৰহণ কৰিবলৈ আহিছোঁ আৰু ইয়াত কলপাতৰ ব্যৱহাৰ কৰা হৈছে কলপাতত যিকোনো বস্তু খায়ে খুব ভাল লাগে আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ দিনতকৈ এতিয়া আৰু বেছি ভাল লগা হৈছে কাৰণ চাৰিওফালে লাইটৰ পোহৰ
এতিয়া আমিও ঘৰলৈ যাবলৈ ওলাইছোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ